নমস্কাৰ বন্ধুসকল, আজি কথা পাতিম আপুনি আমাজনত কেনেকৈ কেছ অন ডেলিভাৰী কৰিব পাৰিব ফ্ৰেণ্ডছ। যিকোনো বস্তু এটা কেনেকৈ আপুনি অৰ্ডাৰ কৰিব পাৰিব, মানে বস্তুটো অহাৰ পিছত আপুনি কেনেকৈ পইচা দিব পাৰিব। তো মই মিজানুৰ ৰহমান এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আপোনাৰ সন্মুখত ফ্ৰেণ্ডছ। যদি একাউণ্ট খোলা নাই, মই ভিডিঅ'ত আপোনালোকক ডিছক্ৰিপশ্যন দি থৈ দিছোঁ ফ্ৰেণ্ডছ, তাত গৈও মোৰ ভিডিঅ' চাই আপুনি একাউণ্ট খুলিব পাৰিব। তো ফাৰ্ষ্ট আপুনি ইয়াতে চাৰ্চ কৰিব পাৰে, ওপৰত চাৰ্চ বাৰ আছে তাত লিখিব পাৰে, নাইবা ইয়াতে আপোনাৰ অপশ্যনবিলাক দি থোৱা থাকে ফ্ৰেণ্ডছ। তো ইলেক্ট্ৰনিক্স এনেকুৱা ধৰণৰ যি আপুনি অৰ্ডাৰ কৰিব বিচাৰে ফ্ৰেণ্ডছ, এনেকুৱা ধৰণৰ অৰ্ডাৰবোৰ আপুনি চাই ল'ব পাৰে এবাৰ। চাই লোৱাৰ পিছত যিকোনো বস্তু আপোনাক যি পচন্দ হয় এনেকুৱা ধৰণৰ আপুনি বস্তু এটা চইচ কৰি চাই ল'ব এনেকুৱা ধৰণৰ। তো মই এইটো এটা চাইছোঁ, এইটো মাস্কটোত আপুনি ক্লিক কৰি দিব, মাস্কটো ইয়াতে মাস্ক। তো দেখিছে ফ্ৰেণ্ডছ, ইয়াতে 6টা মাৰ্কতে বাই নাওত ক্লিক কৰিলে, বাই নাওত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত অলৰেডি এটা এড্ৰেছ লিখা আছে, এইটো এড্ৰেছত ডেলিভাৰী কৰিব নে এই এড্ৰেছটোৱে আপুনি এডিট কৰিব ইয়াতে দেখুৱাইছে ফ্ৰেণ্ডছ। ঠিক আছে, তো অলৰেডি মোৰ ডেলিভাৰী এড্ৰেছ এইটোৱে থাকিব। তাৰপিছত আপুনি ওপৰ ফালে স্ক্ৰল কৰিব, ইয়াতে ডেলিভাৰী এড্ৰেছত আপুনি ক্লিক কৰি দিব ফ্ৰেণ্ডছ। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা আহিব। তো আপোনাক সুধিছে আপুনি পইচাটো এতিয়াই পে' কৰিব নে বস্তুটো অহাৰ পিছত পে' কৰিব। যদি অহাৰ পিছত পে' কৰে আপুনি কেছ অন ডেলিভাৰী ফ্ৰেণ্ডছ, পে' অন ডেলিভাৰী। তো বস্তুটো অহাৰ পিছত আপুনি পইচা দিলেও হ'ব। তো সচৰাচৰ মেক্সিমাম কেছ অন ডেলিভাৰীয়ে কৰে। তো মই আজি আপোনাক কেছ অন ডেলিভাৰী কেনেকৈ কৰে এই ভিডিঅ'টোৰ দ্বাৰা দেখুৱাইছোঁ, অৰ্ডাৰ কেনেকৈ কৰে আপোনাক দেখুৱাইছোঁ ফ্ৰেণ্ডছ। ঠিক আছে, তো আপুনি ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি কণ্টিনিউ কৰিব ফ্ৰেণ্ডছ। কণ্টিনিউ কৰাৰ পিছত আপুনি 89 আপুনি দিব লাগিব। পে' আমি অলৰেডি দিছোঁ, পে' অন ডেলিভাৰী। ঠিক আছে ফ্ৰেণ্ড, প্লেচ এণ্ড অৰ্ডাৰ আপুনি এড্ৰেছ চাই লৈছে, অলৰেডি চব হৈ গৈছে। 12 মাৰ্চত আপোনাক ডেলিভাৰী হৈ যাব। তো প্লেচ এণ্ড অৰ্ডাৰ কৰিছোঁ ফ্ৰেণ্ডছ। প্লেচ এণ্ড অৰ্ডাৰ কৰাৰ পিছত আপুনি দেখিব আপোনাৰ সন্মুখত থেংক ইউ শ্বপিং, অলৰেডি আপোনাৰ অৰ্ডাৰ হৈ গ'ল। ঠিক আছে ফ্ৰেণ্ডছ, এতিয়া আপোনাৰ অৰ্ডাৰ হ'ল নে নাই আপুনি কেনেকৈ চাব পাৰিব। আপুনি 3টা ডটত ক্লিক কৰিব, ক্লিক কৰি ইয়'ৰ অৰ্ডাৰ লিখা আছে, আপুনি ইয়'ৰ অৰ্ডাৰত ক্লিক কৰি আপুনি চাব পাৰিব আপোনাৰ অৰ্ডাৰটো প্লেচ হৈছে নে নাই। তো ফ্ৰেণ্ডছ দেখিছে আপোনাৰ অৰ্ডাৰটো অলৰেডি প্লেচ হৈ গৈছে। তো এনেকুৱা ধৰণে আপোনাৰ অৰ্ডাৰটো আপুনি প্লেচ কৰিব পাৰিব। তো আশা কৰিছোঁ আপুনি অনলাইন শ্বপিং কেনেকৈ অৰ্ডাৰ কৰে আপুনি শিকি গৈছে। আমাজনত কেছ অন ডেলিভাৰী কেনেকৈ কৰে এই ভিডিঅ'টোৰ যোগেদি আপুনি শিকি গৈছে। নেক্সট ভিডিঅ'টোত আকৌ লগ পাম ফ্ৰেণ্ডছ, অল দ্য বেষ্ট।